Hello everyone, সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ। ময়ূৰপঙ্খী ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে। কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে ঋষিয়ে ঘৰত ভাত পানী নোখোৱাকৈ থকাৰ বাবে আদিত্যৰ বহুত বেছি খং উঠি ৰাধাৰ ঘৰলৈ গৈ ৰাধাৰ মাকক দম দিছিল। আৰু ঋষিয়ে আদিত্য ৰাধাৰ ঘৰলৈ গৈছে বুলি গম পাই তাক তাৰ পৰা লৈ আহিছিল আৰু মাকৰ ওচৰত ক্ষমা বিচাৰিছিল। আৰু ঋষি আৰু আদিত্যই কথা পাতি থকা ৰাধায়ে শুনি আছিল আৰু ঋষিৰ ভাল পোৱা দেখি ৰাধাৰ মনটো সলনি হ'বলৈ ধৰিছিল। আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব হিয়াই ৰাধালৈ ফোন কৰি লগ কৰিবলৈ মাতিব আৰু আজি ৰাধায়ে মাকক মিছা কথা কৈ হিয়াক লগ কৰিবলৈ যাব। আৰু ৰাধাক হিয়াই আমাৰ দেউতা বেয়া নহয়, তই দেউতাক ভুল বুজি নাথাকিবি বুলি ক'ব। আনফালে আজি ঋষিৰ বৌয়েকে ৰাধাৰ মাকক বাটতে লগ পাই এদিন ৰাধা ঋষিৰ প্ৰেমত পৰিবই বুলি ক'ব আৰু আপুনিনো কিমান দিন ৰখাব পাৰিব বুলি ক'ব। এতিয়া বাৰু ৰাধাৰ মাকে কি কৰিব সেয়া আপোনালোকে জানিব পাৰিব আজিৰ খণ্ডটিত। আৰু আজি অৱশেষত ৰাধায়ে কাজলক মই এইবাৰ সঁচাকৈয়ে প্ৰেমত পৰিছোঁ বুলি ক'ব আৰু ৰাধাৰ কথা শুনি কাজল বহুত বেছি সুখী হৈ পৰিব। এতিয়া বাৰু ঋষিয়ে এই কথাটো গম পালে ৰাধাক লগ কৰিবলৈ ৰাধাৰ ঘৰলৈ আহিব নেকি বাৰু? আৰু ৰাধা যে ঋষিৰ প্ৰেমত পৰিছে সেই কথাটো যদি মাকে গম পায় তেনেহ'লে কি হ'ব বাৰু? এই সকলোবিলাক জানিবলৈ হ'লে আপোনালোকে চাই থাকক ময়ূৰপঙ্খী ধাৰাবাহিকখন। আপোনালোকৰ বাৰু কাৰ কাৰ ময়ূৰপঙ্খী ধাৰাবাহিকখন প্ৰিয় মোক তলত কমেণ্ট কৰি জনাবচোন। আৰু যিসকলে ভাল পায় ভিডিঅ'টিত প্লিজ এটা লাইক কৰি দিব আৰু আগলৈও এনেধৰণে প্ৰমোসমূহ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব। থেংক ইউ।